গাইজ পোনপ্ৰথমে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এটা নতুনকৈ চেনেল খুলিছোঁ দোস্ত অফ আছাম নামৰ, আৰু আমি গৈ আছোঁ বৰ্তমান অসমৰ এজন বিখ্যাত ইউটিউবাৰৰ ঘৰলৈ, যাৰ 200K ছাবস্ক্ৰাইবাৰ অতিক্ৰম হৈছে আৰু তাত বহুতো ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে। আমাৰ ভিডিঅ'টো আৰম্ভ ফাইনেলি আমি গন্তব্য স্থানলৈ উপস্থিত হৈছোহি। আমি দুটা আহিছোঁ, আজিৰ পৰা ইউ নতুনকৈ চেনেল এটা আৰম্ভ কৰিছিলোঁ। আমি একেলগে কৰিছিলোঁ, কাৰণ আমাৰ অলপ প্ৰব্লেম হোৱাৰ কাৰণে ইউ নতুনকৈ চেনেল এটা আৰম্ভ কৰিছে। আমি এজন ইউটিউবাৰলৈ আহি আছোঁ, বহুত ডাঙৰ ইউটিউবাৰ। তাত বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰ লগ খাইছে অসমৰ, মানে ৰ'ষ্টিং জগতৰ যিকেইজন ডাঙৰ ইউটিউবাৰ, আজি সকলোকেইজন আপোনালোকে লগ পাব ইয়াৰ চেনেলত। গতিকে আপোনালোকে ইয়াৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। চেনেলটোৰ নাম হৈছে দোস্ত অফ আছাম, এটা সুন্দৰ নাম, সুন্দৰ চেনেল, ছাবস্ক্ৰাইব কৰি দিব ইয়াক। হেল্ল' গাইজ, তো ফাইনেলি উপস্থিত হ'লোগৈ সেই ডাঙৰ ইউটিউবাৰজনৰ ঘৰত, যাৰ 200K ছাবস্ক্ৰাইবাৰ অতিক্ৰম হৈছে। আহকচোন সেইজন কোন চাই লওঁ আহক। তো আমাৰ মাজত আছে অসমৰ ডেকা, এয়া চাই লওক। অৱস্থা বেয়া, অসমৰ মাছ ফাটি আছে, কি হৈছে? ঠাণ্ডা বহুত বেছি খোৱা হৈ গ'ল, আৰু অলপ আগত মানে ভিতৰৰ চৰকাৰৰ পৰা আহিলোঁ, অলপমান মানে লৈ গৈছে খোৱা বস্তু, কষ্ট হৈছে মাছ ফাটি। আমাৰ এতিয়া 200K ছাবস্ক্ৰাইবাৰ অতিক্ৰম হৈছে, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, খালি বুজাব পৰা নাই মানে আৰু কি কোৱা, আহিলে ভাল লাগিলে। আৰু তোমাৰ নতুন চেনেল এইটো নামটো কি আছিলে? নতুনকৈ খুলিছে চেনেলটো দেই, ছাবস্ক্ৰাইব কৰি দিবা। আগতে এখেত আৰু টিভিয়ে দেখাওঁ, এটা এনেকুৱা আছিলে মানে, এতিয়া মানে এনেকুৱাই হয় এতিয়াও, খালি এটা এক্সট্ৰাকৈ চেনেল খুলিছে বোলে এজনে, কাৰণ ইণ্ডিভিজুৱেলভাৱে একেলগে ছাপোৰ্ট কৰা, যেনেকৈ টিভিয়ে কৰিলা, মই কোৱা মানে ছাবস্ক্ৰাইব কৰি দিবা। আমাৰ মাজত উপস্থিত আছে অসমৰ ডেকাৰ মাক। আপোনাৰ মনটো কেনেকুৱা লাগিছে? ভাল লাগিছে, ছাবস্ক্ৰাইবাৰ অতিক্ৰম হৈছে, বহুত ভাল লাগিছে। ল'ৰা ইমান আগবাঢ়ি গৈছে, ভাল পাইছোঁ। আগলৈ ছাপোৰ্ট কৰি থাকিব আপোনালোকে, ল'ৰাক আগবাঢ়ি যাবলৈ আপোনালোকে সহায় কৰিছে আৰু সহায় কৰিছে। তো গাইজ, আমাৰ মাজত আছে অসমৰ ডেকাৰ ঘৰত, ইয়াত বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে। চাওঁচোন তলত কোন কোন আছে। তো আমাৰ মাজত আছে অসমৰ ডেকাৰ ঘৰত মিষ্টাৰ ৰাজা। নমস্কাৰ, আপোনালোকক আচলতে কেনেদৰে ধন্যবাদ জনাম মই নাজানো, কিন্তু ইয়াক আচলতে মই ধন্যবাদ জনাইছোঁ, কাৰণ ইয়াৰ চেনেলত মই আজি ওলাবলৈ সক্ষম হৈছোঁ। গতিকে আপোনালোকক মোৰ ফালৰ পৰা এটাই অনুৰোধ জনাওঁ যে দোস্ত অফ আছাম নামৰ এই ইয়াৰ যিটো ইউটিউব চেনেল, সেইটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কাৰণ বহুত কষ্ট কৰি আছে। ছাবস্ক্ৰাইবটো মেইন, আৰু ছাবস্ক্ৰাইব কৰাৰ লগে লগে কাষত যিটো ঘণ্টা বজাই আহিব সেইটো বজাই দিব, আৰু লগতে ইয়াৰ ভিডিঅ'সমূহ চাই চাই সদায় ৰাতিপুৱা গধূলি লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিব আৰু ধন্যবাদ। মই যামগৈ মাজত আৰু এজন বিখ্যাত ইউটিউবাৰ আছে, নৰ্থ ইষ্ট ৰোষ্টাৰ। হাই ফ্ৰেণ্ডছ, হাই, বহুত ভাল লাগিলে ভাইক লগ পাই। নতুনকৈ চেনেলটো ষ্টাৰ্ট কৰিছে, আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব, ভিডিঅ'সমূহ চাব আৰু শ্বেয়াৰ কৰিব। মানে বহুত কষ্ট কৰি এতিয়া নতুন চেনেল এটা কৰিছে। আগতে বেলেগ এটা চেনেলৰ সৈতে কাম কৰিছে, কিন্তু এতিয়া বৰ্তমান তেখেতে নিজৰ এটা চেনেল খুলিছে। চ' আপোনালোকে ছাপোৰ্ট কৰিব। মই আগৰ পৰা ভাইক লগ পোৱা চিনি পাইছোঁ, কিন্তু আজি বহুত ভাল লাগিলে। আমাৰ ডেকাৰ 200K ছাবস্ক্ৰাইবাৰ হৈছে। 200K পাৰ্টি হিচাপে আমি সৰুকৈ গোটেইখিনি লগ হৈছোঁ। চ' আমাৰ ভাই আহিছে, আজিৰ পৰাই আৰম্ভ কৰিছে আমাৰ চেনেলটো, আজিৰ পৰাই আৰম্ভ কৰিছে। আজি প্ৰথম ভিডিঅ' আজিটো প্ৰথম এটা ভিডিঅ' আৰম্ভ কৰিছে তেখেতে। আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব দেই। বাই বাই। নমস্কাৰ, মোৰ নাম অংকুৰ বৰঠাকুৰ আৰু মোৰ চেনেলটোৰ নাম হৈছে ABC আছাম। তো এওঁৰ চেনেলটো হৈছে দোস্ত অফ আছাম। তো এওঁৰ চেনেলটো বহুত ছাপোৰ্ট কৰিব, মৰম দিব, আৰু যোনে যোনে এই ভিডিঅ'টো এতিয়া চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিব, আৰু এওঁৰ ভিডিঅ'বোৰ যাতে আগলৈ চাই থাকে তাৰে কামনা কৰিলোঁ। হেল্ল' গাইজ, তো আমাৰ মাজত আছে টিভিআৰ চেনেল যোৰহাটৰ
ভাইটিয়ে নতুন চেনেল খুলিছে, ভাল লাগিছে চাই পেলাই, ভাল লাগিছে, সকলোৱে চাব, ছাবস্ক্ৰাইব কৰিব আৰু এটা চেনেল আছে বুলি ভিডিঅ' বনাই আছোঁ, আপোনালোকৰ কাৰণে চাব, ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব আৰু ভাইটিক ছাপোৰ্ট কৰক। ঠিক আছে, থেংক ইউ। আমাৰ মাজত আৰু এজন ইউটিউবাৰ আছে, এয়া সৌৰভ ব্লগ ভাই চেনেল এটা আছে, ভিডিঅ'খিনি চাই আছোঁ, বহুত ভাল ভাল ভিডিঅ' বনায় আৰু মোৰ কোনোবা ভিউৱাৰ্ছ আছে যে ভাই চেনেলটো ছাবস্ক্ৰাইব কৰিব, নতুন ভিডিঅ' আহিছে, যিহেতু অসমৰ ল'ৰা সকলোকে নতুনকৈ খুলিছে, সকলোকে আগুৱাই দিয়ক, ছাপোৰ্ট কৰক ভাইক আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাক আছে আমাৰ ইয়াত, বহুত ডাঙৰ ডাঙৰ। মই বহুত সৰু ইউটিউবাৰ হয়, মোৰ 2000 ছাবস্ক্ৰাইবাৰ মাত্ৰ হৈছে, চ' এখেতকো ছাবস্ক্ৰাইব কৰি দিব ধুনীয়াকৈ আৰু এখেতেও এতিয়া লাগে 1 লাখ লাগে, পাৰ্টিটো খাব লাগেতো। আমাৰ মাজত আছে দুজন ডাঙৰ ডাঙৰ ইউটিউবাৰ, চাই লওক কোন কোন আছে। মিষ্টাৰ ৰাজা আৰু অসমৰ ডেকা। মিষ্টাৰ ৰাজা অসমৰ ডেক মানে ডেকা ল'ৰা আৰু ৰজা মানে সৰু ল'ৰা সেইকাৰণে মই ডেকা মানে ডেকা ল'ৰা ৰজা মানে সৰু ল'ৰা চ' ফাইনেলি আমি ঘৰ যাবলৈ ওলাইছোঁ। এয়া অসমৰ ডেকা আৰু মিষ্টাৰ ৰাজাক বাই বাই দিছোঁ। আমি অসমৰ ডেকা ঘৰত আহিছিলোঁ, আমি দুটা পাৰ্টি খাবলৈ, এতিয়া আমি পাৰ্টি খাব যাওঁ নেকি? অসমত আছে বাই। ফাইনেলি মই ঘৰ যাবলৈ ওলাইছোঁ। যাবলৈ ওলাইছে, আমাৰ গোটেইখিনি আছে, গোটেইখিনি যাবলৈ ওলাইছে। আমাৰ গাঁৱত আছে। এয়া অসমৰ ডেকা ঘৰত পাৰ্টি কৰিলোঁ। ভাইক লগ পাই ভাল লাগিল, চেনেলটো চাব, ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব, ভাইক বহুত মৰম দিয়ক, সহায় সহযোগ কৰক, যাতে ভাইও এদিন আগবাঢ়ি গৈ থাকে। নতুন চেনেল আৰম্ভ কৰিছে, আপোনালোকে সম্পূৰ্ণ মৰম কৰা, সহায় সহযোগ কৰক। যাবলৈ ওলাইছোঁ। মোৰ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব।